Namaskar, Raij, কি খবৰ সকলোৰে আৰু সকলোকে প্ৰথম নতুন বছৰৰ শুভেচ্ছা থাকিল 2023 আহি গল আৰু আই 2023 দিনাখনে 1 জানুৱাৰী দিনা প্ৰথম নিউ ভিডিও এটা লৈ আহিছো নিউ ফোন লঞ্চ হৈ গৈছে ফাইনালি আৰু নিউ ফোনৰ বিষয়ে কম সকলো কথা কম নিউ ফোন যোনটো Xiaomi 13 31st দিনা যোনটো বনাইছিল হেতু লঞ্চ হৈ গল আপোনাৰ ইন্ডিয়াত আৰু হেতু বিষয়ে সকলো স্পেসিফিকেশনস কম কি আছে তাৰ লগত ৰেট টু আৰু বাকি গোটেইখিনি বস্তু লিক আউট হৈ গৈছে আৰু লঞ্চ হৈ গল মাৰ্কেটত কব গলে এবাৰ Xiaomi মানে নাম এটা কৰিব বুলি আশা আছে সো ভিডিওটো আমি আৰম্ভ কৰো ভিডিওটো আৰম্ভ কৰাৰ আগত দুটা কথা কম যে কি লাইক সাবস্ক্ৰাইব এটা কৰিব আৰু লাষ্ট এটা কথা কম যে সাপোৰ্টটো কৰি থাকক যে এই বছৰ আমি 1k হিট কৰি দিও জলদি সো ভিডিও স্টাৰ্ট কৰা আপোনালোকে আছে টেক আছাম মহলু অঞ্জন জ্যোতি কাশ্যপ সব বলো ভিডিওটো আৰম্ভ কৰো So, Bakhi Raij video to me আৰম্ভ কৰো প্ৰথম আপোনালোকক কম Xiaomi 13 or first তাৰ কম এটা যে তাৰ চাৰ্জাৰটো কিমান চাৰ্জাৰটো আপোনালোকৰ 120 Hz এটা চাৰ্জ যোনটো ক'ব গলে ফাষ্ট চাৰ্জাৰ হয় আৰু 120 Hz ক'ব গলে ফ্লেগশিপ ফোনৰ কাৰণে বেষ্ট আৰু তাৰ আপোনালোকৰ সিৰামিক শিলৰ প্ৰটেকচন পাব ভাবিয়ে সিৰামিক শিল কি স্ক্ৰিনখনৰ কথা কৈছো তাত সিৰামিক শিল পাব যোনটো সহজে ইমান নাভাঙে হে বুলিয়ে আৰু দলি মাৰি নিদিব আৰু ডেফিনেটলি তেতিয়া ভাঙা চান্সটো থাকি যায় ঠিক আছে নেক্সট আপোনালোকৰ হল ইয়াৰ স্ক্ৰিনখন মানে ফুল ফোনৰ বডিটোৰ ওপৰত এটা বস্তু আপোনাক ক'বলৈ আছে যে এটো IP68 আছে পানীত ধুই দিলো বস্তুটো ফোনটো বেয়া নহয় ঠিক আছে নেক্সট আপোনালোকৰ আহিলিয়াৰ ডিসপ্লেখন আপোনাৰ কাৰ্ভ ডিসপ্লে পাব সিৰামিক সিলটো কৈ দিলো আৰু তাৰ লগত আপোনালোকৰ কিমান ইঞ্চৰ 6.7 ইঞ্চৰ ডিসপ্লে আৰু তাৰ লগত আপোনালোকৰ কোৱাইট MD পেনেল আছে সো এটো ক'ব গলে বেষ্ট আৰু কাৰ্ভ ডিসপ্লে মানে গম পাইছে ফিলিংস কেনেকুৱা হ'ব এখন মুভি বা এখন যিকোনো বস্তু এটা কৰিলে আপোনাৰ ফিলিংসটো কেনেকুৱা হ'ব গম পাইছে ঠিক আছে নেক্সট আপোনালোকৰ আহিলিয়াৰ বেটাৰি আপোনালোকৰ 4800 mAh বেটাৰি যোনটো ক'ব গলে বেষ্ট আৰু ফ্লেগশিপ ফোনত 4800 mAh বেটাৰি দিছে ক'ব গলে এইটো ক'ব গলে ঠিক ঠাক দিছে আৰু চাৰ্জাৰ 120 Hz সো হিচাপত আৰু সহজে ইমান নাপায় এনেকুৱা ফোন মোৰ হিচাপত ঠিক আছে নেক্সট আপোনালোকৰ আহিলিয়াৰ MI UI 14 নিউ এটা প্ৰচেছৰ ওলাইছে ব্ৰ্যান্ড নিউ এই বছৰৰ নতুন প্ৰচেছৰ Xiaomi এটা ওলাইছে MI ক'ব গলে MI UI 14 চিপ ক'ব গলে বহুত পাৱাৰফুল সফটওয়্যাৰ হয় আৰু আমাক ৰেসপন্স ক'ব গলে ভাল দিছে এবাৰ Xiaomi নেক্সট আপোনাৰ গেমিং ওপৰত গেমিং ইম্পৰ্টেন্ট সবৰ কাৰণে গেমিং লাভাৰ্স দিনে বাঢ়ি গৈ আছে আৰু গেমৰ ক্ষেত্ৰত পাগলামিটো বহুত বাঢ়ি গৈছে সো সাবত গেমিং আপোনালোকৰ যোনটো প্ৰচেছৰ আছে সবতকৈ পাৱাৰফুল এন্ড্ৰইড প্ৰচেছৰ Snapdragon 8 Gen 2 প্ৰচেছৰটো ক'ব গলে ফাস্টেষ্ট প্ৰচেছৰ আৰু গেমিংৰ কাৰণে বহুত তাগৰা FX Legend Free Fire PUBG BGMI কিছুমান বেন্ড হৈ গৈছে বাৰু তেনেকৈ কিন্তু খেলি মজা লাগে কিকি আজিকালি এতিয়া বৰ্তমান গেমিং ট্ৰেন্ডতে চলি আছে নিউ গেমিং যেতিয়া আৰু কি গেমিং ঠিক নাই কিন্তু বৰ্তমান লোকে গেমিং পাৰফৰমেন্স আপোনালোকে তাগৰা হ'ব লাইক সাবস্ক্ৰাইব কৰিছে নাই এবাৰ কমেন্টত জনাব ঠিক আছে নেক্সট আপোনালোকৰ আহিলিয়াৰ ৰেটটো কোৱা আগত এটা কথা জনাই লওঁ যে কি এই বছৰ আমাৰ পৰা 150 পোষ্ট কমিট কৰিব আছে 50 পোষ্ট এবাৰ কমিট কৰা হ'ল আৰু 150 বাকি আছে টোটাল 200 পোষ্ট হ'ব সো চাও কেনেকুৱা সাপোৰ্ট আহে ঠিক আছে আৰু ভিডিও সদায় বনাই যাম খালি আপোনালোকৰ এটা দায়িত্ব লাইক সাবস্ক্ৰাইব আৰু প্লাস শেয়াৰ আৰু সাপোৰ্ট ঠিক আছে আৰু #টেকআছাম এটা কৈছো টেকআছাম বুলি এটা হেশটেগ আমাৰ নিজৰ অফিচিয়েল হেশটেগ সো এটো আপোনাক আজি জনাই দিছো ৰেট আপোনালোকৰ হ'ল 45000 আপোনালোকে এই ফোনটো পাব 45000 ত ফ্লেগশিপ ফোন আইফোন প্লাস গুগল পিক্সেল লেভেলৰ ফোন সো হিচাপত ঠিক আছে আৰু এন্ড্ৰইডে ফ্লেগশিপ ফোন যেতিয়া বনায় ক'ব গলে ভাল এটা ফ্লেগশিপ ফোনে বনায় আৰু MI টো কথা গম পায় আমি যেতিয়া সৰু আছিলো সৰুৰ পৰা MI শুনি আছিলো আৰু MI ফোন এতিয়ালৈকেও ক'ব গলে মানে মাৰ্কেটত একদম পুৰা ধামাকা দি থাকে আৰু দি আছেও সো ভিডিওটো ইমানখিনি আছে ভিডিও ক'বলৈ একো নাই আৰু ৰেটটো মোৰ হিচাপত বেষ্ট ফোনটো ক'ব গলে বেষ্ট আৰু আমাৰ অসমত ফোনটো কিনা পিছত আহিবই আৰু সো এইটোৱে যোনে ল'ব বিচাৰে ল'ব পাৰে এইটো আৰু বাকি ক'বলৈ একো নাই এইটো পৰিস্থিতিৰে আজিলৈ ভিডিওটো এটা সমাপ্ত কৰিছো টাটা বাই বাই জয় অসম আৰু লাষ্টত এটা কথা কওঁ হেপী নিউ ইয়াৰ এগেইন বাই বাই